Good afternoon, welcome back to another vlog. মই মনালিছা মোৰ ইউটিউব চেনেলটো আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ আহি গ'লো অন্য এটা ভিডিঅ' লৈ। ভিডিঅ' যদি চাই ভাল পায় নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। চেনেলটো যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ঘৰতে এনেই আছোঁ, ভাবিছোঁ কিবা এটা বনাওঁ, চাহ খোৱা বস্তু কিবা এটা বনাই কেনে কি বনাওঁ সেইটোৱে ভাবি আছোঁ। নিমকিকে বনাওঁ নেকি বুলি ভাবি আছোঁ, সেইটোকে বনাম। কেনেকৈ বনাওঁ আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে। নিমকি বনাম বুলি ভাবিছোঁ। কিমান বাহিৰৰ বস্তুনো খাই থাকিম, ঘৰতে কিবা এটা হেল্ডিকৈ বনাই কেনে থৈ দিওঁ আৰু খাবলৈ হ'ব চাহৰ লগত। মানে আপোনালোকে খাব পাৰিব, আপোনালোকেও বনাই কেনে খাব পাৰিব। তাৰপিছত মোৰ ভিডিঅ'টো যদি চাই কেনে আপোনালোকে বনাব বিচাৰে আপোনালোকে বনাব খাব। আৰু মই সেই বনাম বুলি ভাবিছোঁ, এতিয়া বনাবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো চাই থাকক। এয়া ময়দাখিনি লৈ লৈছোঁ, এইখিনি এতিয়া চালি ল'ম আৰু চালি লোৱাৰ পাছত আপোনালোকক দেখুৱাই আছোঁ। বেকিং সোডা বেকিং পাউডাৰ এনেকৈ বহুত ধুনীয়া হ'ব। এয়া এনেকৈ মিক্স কৰি ল'ব। নিমখ দিব। তাৰপিছত অলপমান তেল বেছি নহয়, অকণমান দিওঁ আৰু এটা চামুচ ভালকৈ ভালকৈ আনি কেনে এইখিনি নিমখ যিখিনি দিছোঁ কালি সেইখিনি ভালকৈ অকণমান মিলাই ল'ম। লাষ্টত যিহেতু তেল দিছোঁ সেইকাৰণে ভালকৈ মিলাই ল'ম। এতিয়া অলপ অলপ পানী দি কেনে আপোনালোকে মানে ধুনীয়াকৈ এটা লাডু বনাই লওক। গোটাকৈ লাডু বনাই লওক। লাডু বনাই লওক ধুনীয়াকৈ পানী দি এয়া। আপোনালোকে ঠাণ্ডা পানীও ল'ব পাৰে, গৰম পানীও ল'ব পাৰে। মই গৰম পানী লৈছোঁ। গৰম পানী ল'লে আটাটো মানে আপোনালোকে আটাও ব্যৱহাৰ কৰিব পাৰে। মই ময়দা ব্যৱহাৰ কৰিছোঁ, আটা দিও মই বনাই খাইছোঁ আগতে, খালি আজি মই ময়দা দি বনাবলৈ ওলাইছোঁ। তাৰপিছত আপোনালোকে যদি হেল্ডি খাব বিচাৰে, মানে ময়দাটো যদি খাবলৈ নিবিচাৰে, হেল্ডিকৈ যদি খাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ময়দাৰ জেগাত আটাও ব্যৱহাৰ কৰিব পাৰে। ছেম এনেকৈ ব্যৱহাৰ কৰিব যি মই দিছোঁ, কালজিৰা তেল নিমখ এনেকৈ দি আটাটো আপোনালোকে এনেকৈ আৰু কি কৰি কিনে ৰুটি যেনেকৈ ৰুটি বনাওঁতে যেনেকৈ আটাটো খচা হয় সেনেকৈ খচি কেনে আপোনালোকে সৰু সৰুকৈ কাটি কেনে নিমকিখিনি বনাই ল'ব পাৰে বহুত ধুনীয়াকৈ একদম। এইখিনি মই এতিয়া খচি লওঁ দেই, অলপ অলপ পানী দি আপোনালোকে এনেকৈ খচি ল'ব। এয়া মোৰ গোটা আটা খচি মেলি এয়া বেছি টানো নহয় বেছি কোমলো নহয়, অলপ মিডিয়ামত থ'ব। বৰ কোমল কৰিও নেপেলাব, নহ'লে ভাল নহ'ব খাবলৈ কাৰণে, মানে কৰকৰীয়া নহ'ব নিমকিখিনি। তাৰমানে বেছি টানো নকৰিব বেছি কিও নকৰিব, কোমলো নকৰিব, মিডিয়ামত থ'ব নিমকিখিনি যেন ভাল হয়। অকণমান এতিয়া এইখিনি ৰেষ্ট কৰিব দিওঁ 10 মিনিটমান। তাৰপিছত এইখিনি বেলিম কাটি এয়া এইখিনি দি দিলোঁ।
ধুনীয়া কালাৰ ওলাইছে আগতে এইকেইটা ভাজিলোঁ সেইকেইটা এইখিনি লাষ্ট এয়া নিজে বনাইছোঁ নিজে বনাই এয়া নিমকিত মজা হৈছে আৰু চাহ লাল চাহ আপোনালোকে এনেকৈ বনাই কিনে ধুনীয়াকৈ থৈ দিব পাৰিব বহুত দিনৰ কাৰণে মইতো একদম একগাল বনাইছোঁ এনেই ধুনীয়াকৈ টেমাত ভৰাই থৈ দিম সদায় বাহিৰৰ বস্তু এই চিঙৰা এই কচৰি সেইবিলাক আনি আনি খাই থকাতকৈ ঘৰতে অকণমান কষ্ট কৰি কিনে এইকেইটা বনাই কিনে আৰু থৈ দিম চাহ খাবলৈ হ'ব এতিয়া হৈছে চাহ খাবলৈ কাৰণে একদম ধুনীয়া চাহটো খাই লওঁ দেই আজি ভিডিঅ'টো ইমানেই আছিলে চাই যদি ভাল পায় নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব চেনেলটোত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব তো আজি ভিডিঅ'টো ইমানেই বাই বাই